ফ্ৰেণ্ডসকল, মাঘ বিহু আৰু মাঘ বিহু বুলি এয়া মই যাৰ যোগাৰ কৰিছোঁ প্ৰথম ষ্টেপ তিলৰ লাড়ু বনাবলৈ। চাওকচোন গুড়বিলাক কেনেকুৱা ধৰণৰ কিনিবলৈ পায়। এনেকৈ গ্লাছৰ নিচিনা লৈ আহিছে আৰু এতিয়া ধুনীয়াকৈ কুটি কুটি ল'ব লাগিব সৰু সৰুকৈ। আৰু তিলবিলাক ধুনীয়াকৈ ধুই মেলি শুকুৱাই থৈ দিছিলোঁ, মানে ৰাতিপুৱাই শুকুৱাই থৈছিলোঁ আৰু এতিয়া বনাবলৈ বোলো আৰম্ভ কৰিছোঁ। আৰু লগতে আছে এইটো ঘিউ টেমা। গতিকে তিলৰ লাড়ু বনাবলৈ মই ৰেডি হ'লোঁ দেই, আৰু আপোনালোকক দেখাই যাম, চাই যাব। আৰু গিলাচৰ নিচিনা বক্সত থকা গুড়বিলাক ধুনীয়াকৈ কুটি ল'লোঁ। এয়া দেখিছেনে, সৰু সৰুকৈ কুটি ল'লোঁ। যথেষ্ট টাইম লাগিলে কিন্তু দেই, তথাপিতো এয়া বনাবলৈ বুলি আৰম্ভ কৰোঁ। আৰু তিলখিনি ভাজিবলৈ বুলি এয়া কেৰাহীখন গেছৰ ওপৰত দি দিলোঁ আৰু এতিয়া তিলখিনি ভাজি লওঁ। আৰু এইখিনি অলৰেডি ভাজি হৈ গ'ল, একদম ফটফটকৈ শব্দ হৈছে আৰু ধুনীয়াকৈ এটা তিল ভাজিলে যেনেকুৱা গোন্ধ হয় তেনেকুৱা গোন্ধাইছে। হৈ গ'ল আৰু পূৰা সম্পূৰ্ণ চব। আৰু একেখন কেৰাহীতে, মানে তিল ভজা কেৰাহীখনতে আকৌ এতিয়া ভাজি ল'ম গুড়খিনি। ইয়াত দেখিছেনে গুড়খিনি ইয়াতে ঢালি দিম। আৰু এইখিনি গুড়খিনি অকণমান গলিবলৈ ধৰোঁতেনে ইয়াতে অকণমান দি দিম, পানী দি দিম, ঠাণ্ডা পানী দেই। বেছি নিদিওঁ আৰু অকণমান দিম, মানে তেতিয়া লাগি নধৰে আৰু অকণমান মানে ক'লা পৰি নাযাব। ধুনীয়াকৈ গলিবলৈ দিব লাগিব এতিয়া। আৰু ধুনীয়াকৈ উতলি থাকোঁতে দি দিলোঁ ইয়াৰ ঘিউ 2 চামুচ। আপোনালোকক দেখাবলৈ নহ'লে, মানে মোক কেমেৰা ধৰা মানুহ নাই যে, নিজে ধৰি ইয়াতে ঘিউ দি দিলোঁ আৰু এতিয়া হৈয়ে গ'ল। আৰু এতিয়া দি দিম তিলখিনি। দেখিছেনে, তিলখিনি দি দিলোঁ আৰু ধুনীয়াকৈ একবাৰ লৰাই ল'ম। ধুনীয়াকৈ মানে গোটেইখিনি মিক্স হৈ লোৱাকৈ। আৰু গেছটো এতিয়া অফেই কৰি দিম বাৰু। ধুনীয়াছে। আৰু এয়া দেখিছেনে, গেছটো অফ কৰি দিলোঁ আৰু এইখিনি ধুনীয়াকৈ অকণমান ঠাণ্ডা হ'বলৈ দিম, তেতিয়াহে লাডুটো কৰিব পৰা হ'ব। আৰু লাডু কৰি মই একেবাৰে আপোনালোকক ফাইনেল লুকটো দেখাই আছোঁ দেই। গোন্ধটো কিন্তু বহুত ধুনীয়া আহিছে, কি হয় নাজানো, আপোনালোকক দেখাম বাৰু। আৰু এয়া কেৰাহীখনৰ পৰা ধুনীয়াকৈ কাঁহী এখনলৈ বাকি ল'লোঁ আৰু কেৰাহীখনত চাওকচোন অকণো লাগি থকা নাই। আৰু এয়া লাডু বনাবলৈ ধুনীয়াকৈ বাহিৰলৈ উলিয়াই আনিছোঁ, এতিয়া বনাম আৰু অৱশেষত মোৰ তিলৰ লাড়ুৱে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ল, আৰু লগতে ময়ো। আৰু আমাৰ দেহাই ইফালৰ পৰা টানি টানি খাই আছে। চাওকচোন মই কেনেকৈ বনাইছোঁ, অকণমান বোলো দেখাই দিওঁ। বিৰাট গৰম দেই, যথেষ্ট গৰম হৈ গৈছে হাতটো, তথাপিতো খৰধৰকৈ বনাইছোঁ আৰু। বহুত গৰম হয়। চাহ ইয়াত ভিতৰত খাব নে বাহিৰত খাব?